yogi ঋতুৰাজ বৰুৱা আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এই কৰোনা ভাইৰাছৰ সময়ত নিজৰ দেহটো কেনেকৈ সুস্থ আৰু সবল কৰি ৰাখিব তাৰ এটা টিপছ দিবলৈ মই আজি প্ৰাণায়াম সম্পৰ্কে আপোনালোকৰ আগত দাঙি ধৰিম তিনিটা প্ৰাণায়ামৰ বিষয়ে সেই তিনিটা প্ৰাণায়াম হৈছে প্ৰথম প্ৰাণায়ামটো কপালভাতি দ্বিতীয় প্ৰাণায়ামটো হৈছে নাড়ী শুদ্ধি প্ৰাণায়াম বা ইয়াৰ দুটা প্ৰচেছ আছে প্ৰচেছটো চেঞ্জ কৰি দিয়া লাগে ই নাড়ী শুদ্ধি প্ৰণায়ামলৈ পৰিৱৰ্তিত হয় আৰু তৃতীয় প্ৰাণায়ামটো হৈছে ঘামৰি গতিকে আমি এই তিনিটা প্ৰাণায়াম এই কৰোনা ভাইৰাছৰ সময়ত আমি কৰি পেলাই কেনেকৈ সুস্থ হৈ থাকোঁ তাৰ বিষয়ে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই বেল আইকনটো ঘণ্টাটো বজাবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু আপোনালোকৰ যদি কিছুমান ৰোগ আছে কঁকালৰ বিষ মূৰৰ বিষ পেটৰ বিষ হাতৰ বিষ শোল্ডাৰ পেইন এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা থাকিলে মোক জনাব আৰু মই যোগৰ জৰিয়তে কেনেকৈ আপোনালোকক চিকিৎসা দিব পাৰোঁ বা যোগৰ থেৰাপিৰ জৰিয়তে কেনেকৈ আপোনাক সুস্থ কৰি তুলিব পাৰোঁ তাৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম আহক তেন্তে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে জ্ঞান মুদ্ৰা অথবা হাতটো তললৈ দিব পাৰে প্ৰাণায়ামৰ তিনিটা ষ্টেজ সেই ষ্টেজ তিনিটা হৈছে এটা হ'ল পূৰক এটা হ'ল কুম্ভক এইটো হ'ল কুম্ভক আৰু আনটো হ'ল ৰেচক মানে এৰি দিয়া উশাহ লোৱা হোল্ড কৰা আৰু এৰি দিয়া এই তিনিটা আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব হাত দুখন তললৈ দি নহতো বা হাত দুখন জ্ঞান মুদ্ৰাত ৰাখিও আপোনালোকে প্ৰাণায়াম আৰম্ভ কৰিব পাৰে ফাৰ্ষ্ট উশাহ লৈ ল'ব লাগে আৰু সম্পূৰ্ণ উশাহ এৰি দিব লাগে উশাহ লৈ উশাহ এৰি দিব লাগে পেট ভিতৰত যাব পেট ভিতৰত ইয়াত দেখিবলৈ পাইছে কিদৰে পেট ভিতৰলৈ গৈ আছে সম্পূৰ্ণ উশাহ এক ঝটকাত এৰি দিব লাগে এনেকৈ চকু দুটা মুদি ল'ব লাগে এনেকৈ আপুনি অন্ততঃ 20 বাৰ কৰিব পাৰে এই যিটো প্ৰাণায়াম উশাহ লৈ উশাহ এৰি 20 বাৰ কৰাৰ পিছত কুম্ভক লগাব লাগে কুম্ভক মানে থুতৰিখন বুকুত লগাই ইয়াত 10 ছেকেণ্ড হোল্ড কৰিব লাগে আৰু পেটটো ভিতৰলৈ সোমাই ৰাখিব লাগে 10 ছেকেণ্ড হোল্ড কৰাৰ পিছত সম্পূৰ্ণ আকৌ এবাৰ উশাহ ল'ব লাগে আকৌ ৰিপিট কৰিব লাগে পুনৰবাৰ 20 বাৰ ষ্ট্ৰোক লগোৱাৰ পিছত সম্পূৰ্ণ উশাহ এৰি দিব লাগে সম্পূৰ্ণ উশাহ এৰি দি চিনটো থুতৰিখন বুকুত লগাই পেটটো সম্পূৰ্ণৰূপভাৱে ভিতৰলৈ সোমোৱাই নিব লাগে এইটো কুম্ভক বুলি কোৱা হয় আৰু লাহেকৈ উশাহ লোৱাৰ সময়ত 10 ছেকেণ্ড অপেক্ষা কৰি উশাহ লোৱাৰ সময়ত এৰি দিব লাগে এইটো ৰেচক বুলি কোৱা হয় জ্ঞান মুদ্ৰাটো কৰিব পাৰে যিসকল হাৰ্টৰ প্ৰব্লেম আছে যিসকল হৃদৰোগৰ প্ৰব্লেম আৰু যিসকল বিপিৰ সমস্যাত ভুগি আছে হাই বিপি তেওঁলোকে এই পিছৰ যিটো প্ৰাণায়াম মানে তাৰে এটা অংশ জ্ঞান মুদ্ৰাত থাকি 1 ছেকেণ্ডত একবাৰ কৰিব শোল্ডাৰটো চিধা কৰি ৰাখিব শোল্ডাৰ চিধা কৰাৰ পিছত 1 ছেকেণ্ডত একবাৰ ষ্ট্ৰোক লগাব হৃদৰোগী বা হাই বিপিসকলে হোল্ড নকৰিলেও হ'ব তেওঁলোকে চিম্পলি উশাহ লৈ উশাহ এৰি 1 ছেকেণ্ডৰ মূৰে মূৰে এইটো প্ৰাণায়াম কৰিব পাৰে তো 10 মিনিট সময় এই প্ৰাণায়াম কৰিব ইয়াৰ পিছৰ আসন নাড়ী শুদ্ধি প্ৰাণায়াম বা অনুলোম বিলোম প্ৰথমে তৰ্জনী আঙুলিটো ওপৰত দি ল'ব আৰু বুঢ়া আঙুলিটো বাওঁ নাকত লগাই ল'ব তৰ্জনী আঙুলি কপালত আৰু বুঢ়া আঙুলিটো বাওঁ ফুটাত নাকৰ ফুটাত লগাই ল'ব আৰু বাকীকেইটা আঙুলিয়ে হোল্ড কৰিবৰ কাৰণে বাকী ইটো ফুটা হোল্ড কৰিবৰ কাৰণে ৰখাব সোঁ নাকেৰে উশাহ ল'ব বাকী যিকেইটা আঙুলি আছে সেই আঙুলিকেইটাই সোঁ নাকটো বন্ধ কৰি ৰাখিব হোল্ড কৰি ৰাখিব 10 ছেকেণ্ড সময় হোল্ড কৰাৰ পিছত বাওঁ নাকেৰে সম্পূৰ্ণ উশাহ এৰি দিব
সেই প্ৰচেছ পুনৰবাৰ কৰিব। এইবাৰ বাওঁ নাকেৰে উশাহ ল'ব। বাওঁ নাকেৰে উশাহ লৈ বন্ধ কৰি ৰাখিব, কুম্ভক হোল্ড কৰিব আৰু সোঁ নাকেৰে 10 ছেকেণ্ড হোৱাৰ পিছত সোঁ নাকেৰে পুনৰবাৰ উশাহ এৰি দিব। ৰেচক। পূৰক আকৌ সোঁফালে দি ল'ব, সোঁ নাকেৰে কুম্ভক বন্ধ কৰিব 10 ছেকেণ্ড সময় আৰু বাওঁ নাকেৰে উলিয়াই দিব। ৰেচক। এই প্ৰচেছ অন্ততঃ 10 বাৰ কৰিব পাৰে আপুনি। পুনৰবাৰ বাওঁ নাকেৰে উশাহ ল'ব, পূৰক হোল্ড কুম্ভক আৰু ৰেচক সোঁ নাকেৰে উলিয়াই। প্ৰথমে সোঁ নাকেৰে উশাহ ল'ব, হোল্ড কৰিব 10 ছেকেণ্ড, বাওঁ নাকেৰে এৰি দিব। বাওঁ নাকেৰে ল'ব, 10 ছেকেণ্ড হোল্ড কৰিব, সোঁ নাকেৰে এৰি দিব। সোঁ নাকেৰে ল'ব, 10 ছেকেণ্ড হোল্ড কৰিব, বাওঁ নাকেৰে এৰি দিব। এই প্ৰচেছটো 10 মিনিট সময় কৰিব। এইবাৰ আমি কৰিবলৈ লৈছোঁ ভ্ৰামৰী প্ৰণায়াম। ভ্ৰমৰাৰ দৰে গুণগুণাব। প্ৰথমতে 5টা আঙুলি সন্মুখী মুদ্ৰা দিব লাগিব। প্ৰথম তৰ্জনী আঙুলিটো কপালত ৰাখিব আৰু 2টা আঙুলি চকুত, আৰু বুঢ়া আঙুলিটো কাণ দুটা বন্ধ কৰি ল'ব, কাণৰ ফুটা দুটা বন্ধ কৰি ল'ব। বুঢ়া আঙুলিটো কাণৰ ফুটা দুটা বন্ধ কৰি ল'ব। 2টা আঙুলিয়ে তৰ্জনী আঙুলিয়ে কপালত দি ল'ব আৰু তাৰ পিছৰ 2টা আঙুলি চকু দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি ল'ব। মনত ৰাখিব, বন্ধ কৰাটো মষ্ট ইম্পৰ্টেণ্ট। আৰু বুঢ়া আঙুলি দুটাই কাণ দুখন ভালকৈ বন্ধ কৰি ৰাখিব আৰু কনিষ্ঠ আঙুলিটো থুতৰিত ৰাখিব, মুখৰ তলত ৰাখিব। এইটো হ'ল সন্মুখী মুদ্ৰা। উশাহ লৈ ভোমোৰাৰ দৰে গুণগুণাব লাগে। চাওক। পুনৰবাৰ উশাহ ল'ব, মুখ বন্ধ থাকিব, চকু বন্ধ থাকিব, ভোমোৰাৰ দৰে গুণগুণাব। যিহেতু আমাৰ গোটেই শৰীৰটো মগজুটোৱে সঞ্চালিত কৰি ৰাখে, গতিকে মগজুটো সুস্থ যদি থাকে তেন্তে আমাৰ শৰীৰো সুস্থ থাকিব। এই প্ৰাণায়ামে মগজুত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়, ফলত আমাৰ শৰীৰ সুস্থ থাকে, স্মৃতি শক্তি বাঢ়ে। যিবিলাকৰ টোপনি নাহে, টোপনিৰ কাৰণে যথেষ্ট উপকাৰী। ষ্ট্ৰেছ এনজাইটি সমস্যা দূৰ কৰে। এবাৰ কৰাৰ পিছত দীঘলকৈ এবাৰ উশাহ ল'ব। উশাহ লৈ ওমকাৰ কৰিব। অ উ ম। 3টা ষ্টেজ। অ উ ম। ব্ৰহ্মা, বিষ্ণু এণ্ড মহেশ্বৰ। 3বাৰ ওম চেণ্টিং কৰাৰ পিছত হাতৰ তলুৱা দুখন ভালকৈ মোহাৰি ল'ব। হাতৰ তলুৱা দুখন গৰম কৰি লাহেকৈ চকুত লগাই চকু দুটা খুলি ল'ব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ধন্যবাদ। নমস্কাৰ।